আহমেদ খবৰ চেনেললৈ আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিব ওলাইছোঁ যিবোৰ ষ্টুডেণ্ট হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ ক্লাছ 12 এডমিশ্যন ল'ব বিচাৰিছে সিহঁতৰ কাৰণে আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে কি নটিফিকেশ্যন ইছ্যু কৰিছে সেই বিষয়ে আমি আজি বিতংভাৱে আলোচনা কৰিম। তো সৰ্বপ্ৰথম আপোনালোকে দাৰ্পান বুলি এটা পৰ্টেল আছে অৰ্থাৎ ৱেবছাইট আছে, সেই তাত গৈ এপ্লাই কৰিব লাগিব যোনটো কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে। পিছত আপোনালোকৰ চিলেকশ্যন হ'ব, পিছতহে আপোনালোকে এডমিশ্যন হ'ব পাৰিব। তো ইয়াৰ বাবে বিশেষ কিছুমান ইম্পৰ্টেণ্ট ডেট আছে, তো আমি সেইবোৰ চাওঁ। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট, অনলাইন আপোনাৰ এপ্লাই কৰাৰ ডেট হৈছে 29 মে'ৰ পৰা 9 জুন 2023 লৈকে। ইয়াৰ পিছত আপোনাৰ প্ৰিপাৰেশ্যন অফ চিলেকশ্যন লিষ্ট বা ৱেটিং লিষ্ট আপোনাৰ 10 জুনৰ পৰা 12 জুনলৈকে থাকিব। ইয়াৰ পিছত আপোনাৰ হৈছে পাব্লিকেশ্যন অফ প্ৰভিজনেল চিলেকশ্যন লিষ্ট ৱেটিং লিষ্ট, ইয়াৰ আছে আপোনাৰ 12 জুন 2023 মিডনাইটলৈকে। ইয়াৰ পিছত হৈছে একচেপ্টেঞ্চ অফ এডমিশ্যন বাই ষ্টুডেণ্ট, এডমিশ্যনৰ একচেপ্টেঞ্চ অফ এডমিশ্যন অৰ্থাৎ কাগজ পাতি জমা লোৱা হ'ব 13 জুনৰ পৰা 15 জুনলৈকে 2023। ইয়াৰ পিছত আপোনাৰ কাগজবোৰ জমা লোৱাৰ পিছত আপোনাৰ এডমিশ্যন কনফাৰ্ম বুলি 16 জুন আৰু 17 জুনত কনফাৰ্মেশ্যন আপোনাক দিয়া হ'ব। এইটো আপোনাৰ দাৰ্পান অনলাইনতো আপুনি চেক কৰিলে পাব বা আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ জৰিয়তেও আপোনাক জনাই দিয়া হ'ব। ইয়াৰ বাবে কিছুমান গাইডলাইন SOP ইছ্যু কৰিছে ষ্টুডেণ্টৰ বাবে আসাম হাই ছেকেণ্ডেৰী, যে আপুনি অনলাইনত ছাবমিট কৰিব হ'লে দাৰ্পানত আপোনাৰ এপ্লাই কৰিব লাগিব। অনলাইন যে আপুনি ফৰ্মটো ফিল আপ কৰিব তাত আপোনাৰ দাৰ্পান পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। এপ্লাই লিংকবোৰ মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। 2 নম্বৰ, আপোনাৰ এটা ষ্টুডেণ্টে মেক্সিমাম 5টা কলেজত বা স্কুলত এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন হোৱাৰ আগত ভেৰিফিকেশ্যন অৰ্থাৎ চিলেকশ্যন বা ভেৰিফিকেশ্যন হোৱাৰ আগত আপুনি মাত্ৰ এবাৰহে সাল সলনি কৰিব পাৰিব। কলেজৰ নাম হওক বা নিজৰ কিবা ভুল ত্ৰুটি হৈছে সেইবোৰ শুদ্ধ কৰিব পাৰিব, মাত্ৰ এবাৰহে আপোনাৰ চান্স আছে। তো এডমিশ্যনৰ বাবে এপ্লাই কৰাৰ আগত অলপ ভাবি চিন্তি ফৰ্মবোৰ ফিল আপ কৰিব, ইয়াৰ পিছতহে আপোনাৰ ছাবমিট দিব। ইয়াৰ পিছত আপোনাৰ কৈছে যে আপোনাৰ এডমিশ্যনটো আপোনাৰ মোবাইলৰ জৰিয়তে SMS জৰিয়তে পঠাই দিয়া হ'ব বা আপুনি দাৰ্পান পৰ্টেলত চেক কৰিলে আপোনাৰ বিচাৰি পাব। আজি এই নটিফিকেশ্যনটোৰ বিষয়ে ইমানখিনি আলোচনা কৰিবলগীয়া আছিল। তো আজি আপোনালোকে যদি এই চেনেলটোত নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে নিজৰ ক্লাছমেটৰ লগত শ্বেয়াৰ কৰিব। আগন্তুক এইবোৰ নটিফিকেশ্যন আসাম হাই ছেকেণ্ডেৰী হওক, আসাম গভৰ্ণমেণ্টেলৰে হওক বা আসাম গভৰ্ণমেণ্টেল জবেই হওক, যিকোনো জবৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে।